ফ্ৰেন্ডছ ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ সকলোকে ধ্যানী ব্লগ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আমাৰ বেটাই কেমেৰা ধৰিছে আপোনালোকে ভিডিঅ'টি চাই থাকিব ফ্ৰেন্ডছ আমাৰ বেটাই কালি বহুত ডাঙৰ কথা এটা ক'লে বহুত দেৰি অকৰা লাগি থাকিলোঁ বহুত বেয়া লাগিলে কি বুলি ক'লে জানেনে কালি খুব জ্বৰ উঠিলে তাৰ বেছিকে বৃহস্পতিবাৰ দিনাখনৰ পৰা অলপ জ্বৰ উঠি আছিলে বৃহস্পতিবাৰ দিনাখন স্কুলে নপঠিয়ালো ইয়াক অলপ গাটো গৰম হৈছিলে খুব ৰ'দ গৰম সোমালে স্কুলত চাগে সেইটো কাৰণে আৰু খুব ঠাণ্ডা খালে ফ্ৰিজৰ পানী খালে খাই লৈ এতিয়া কাহ হৈ আছে জ্বৰ সেইকাৰণে নপঠিয়ালো বৃহস্পতিবাৰ দিনা ইমান উঠা নাছিল কালি খুব জ্বৰ উঠিলে কালি জ্বৰ উঠোতে কৈছে মা মই জীয়াই নাথাকিম নেকি মৰি যাম নেকি আজি তেনেকে কৈছে মই কৈছো জ্বৰ উঠিলে নমৰে নহয় তেনেকুৱা কথা ক'ব নেপায় তেনেকে কৈছো কেলে কৈছিলা মোৰ কালি বহুত বেয়াকে জ্বৰ উঠিছিলে সেইটো কাৰণে কৈছিলো ইমান লাহেকে কৈছা যে আমাৰ ফ্ৰেণ্ডবিলাকে শুনিয়ে নেপাব তোমাৰ কথা তেনে কেলে কৈছিলা মোৰ কালি বেয়াকে জ্বৰ উঠিছিলে সেইটো কাৰণে কৈ পাইছিলো কেনে কৈছিলা খিনাই গ'লগৈ দেখিছে নাই একদম পুৰা জ্বৰ আজি স্কুল যোৱা নাই আজি বন্ধ থাকে শনিবাৰ দিনা বন্ধ থাকে আৰু বৃহস্পতিবাৰো যোৱা নাই শুকুৰবাৰো স্কুল যোৱা নাই জ্বৰ এতিয়া জ্বৰটো নাই দৰৱ খুৱাইছে কাহো ধৰিছে কাহৰ দৰৱ খুৱাই আছো জ্বৰ দৰৱ খুৱাই আছো এনেকুৱা কথা কৈ দিয়ে কালি ৰাতি একদম শুৱা নাই টোপনি ধৰি আছে আজি দেৰিলৈকে শুলো আৰু এফালে গোটেই চাওক বিছনা গাটো কিবা লাগিছে ন ভাল লগা নাই এতিয়া ভাত অকমান খুৱাই আকৌ ঔষধ খাব লাগিব হয় নাই এতিয়া কি খালা তুমি চিৰা আৰু বাদাম খালে গাখীৰো খাব নোৱাৰে কাহ ধৰি আছে হয় নাই হয় আৰু ৰ'দত নাথাকিবা দেই ৰ'দত নাথাকিবা স্কুলত ধুনীয়াকে ছাঁহত থাকিবা তাৰ পাছতে হেৰি কৰিবা এইটো কি কয় আৰু ফ্ৰিজৰ পানী ঠাণ্ডা এইবিলাক নাখাবা এইবিলাক খাই দিছে ইমান ৰ'দ দিছে এইকেইদিন জ্বৰ হৈ গৈছে গা ধুইছে সেইটো কাৰণে জ্বৰ হৈছে এতিয়া বহুতৰ ল'ৰা ছোৱালীবিলাকৰ ডাঙৰ হওক সৰু হওক জ্বৰ হৈছেই চিজন আহিছে জ্বৰ হোৱা সেইকাৰণে পটককে দৰৱো খুৱাই দিয়া নাছিলো আৰু কালি উপায় নাই দৰৱ খুৱাবলগীয়া হৈ গ'ল এতিয়া একেবাৰে জ্বৰটো ইমানো নাই আৰু ঠাণ্ডা হৈছে যি নৰ্মেল হৈ আছে চকু খিনাই গ'ল ল'ৰা ছোৱালী গা ভাল হৈ নাথাকিলে বহুত বেয়া লাগে নহয়নে ইহঁতিয়ে আমাৰ মেইন আৰু ফ্ৰেণ্ডছ ইহঁতৰ যদি ভালে থাকে আমাৰো ভাল লাগে ল'ৰা ছোৱালীকেইটাই মেইন সিহঁতৰ যদি গাটো বেয়া লাগি থাকে আমাৰো কেনেকুৱা লাগিব সিহঁতৰ ফূৰ্তিটোৱে আমাৰ ফূৰ্তি সেইকাৰণে কালি টোপনি ক্ষতি একদম ইয়াৰ লগত সাৰ পাই আছো জ্বৰ উঠিব বেছিকে এনেকে বুলি কাপোৰ দিছো কপালত পানী দি পেলাই হাঁহি আছো আৰু জ্বৰটো উঠিলে বোলে ভৰি বিষ হয় হাত বিষ হয় বিষাইছে বুলি কয় এনেকে কৰি থাকে সেইকাৰণে আজি অকণমান দেৰিকে উঠিলো দেৰিকে উঠি মেলি ডাঙৰ বেটা আমাৰ প্ৰিয়াংশু স্কুল গুচি গ'ল মানুহজনেও গুচি গ'ল আমাৰ দুটাক নুতুলিলে আমি অকণমান দেৰিকে উঠিছো এতিয়া আমি হোৱা বিচনাখন এতিয়া জাপিব লাগিব জাপি মেলি গা ধুৱাই নাই গা ধুম দেৰিকে যেতিয়া উঠিছো সেইকাৰণে গা ধোৱা নাই গা ধুবগৈ লাগিব তাৰপিছত ভাত বনাব লাগিব ভাত বনাই ইয়াক অকণমান খাবলৈ দিব লাগিব চিৰা আৰু বাদাম ভাজি খালে গাখীৰটো খাবই নোৱাৰে হয় নাই তেনেহ'লে ফ্ৰেণ্ডছ ভিডিঅ'টি চাই থাকিব মচুন্দৈ চাওকচোন ইমান ধুনীয়াকৈ ওলাই আছে মচুন্দৰী নে মচুন্দৈ চাওক কেইখিলামান ছিঙো বুলি আহিলোঁ বাঁহ গছত এজোপা বাঁহ গছ আছে বাঁহ গছৰ তলতে ওলাই আছে এয়া বাঁহ গছৰ ডালবোৰ পৰি আছে কাটি থৈ দিয়া আৰু পাত পৰি আছে মই এনেকৈ চফা কৰি কেইখিলামান বোলো ছিঙো বাঁহ পাতবিলাক ফালি গৰমত কেঁচা চাটনি অকণমান এনেকৈ পিচি খালে বহুত ভাল লাগিব কেঁচামা গোন্ধ এটা ওলাই নহয়নে মচুন্দৈ পাতবিলাকৰ ৰচুন আদা দি এনেকৈ কেঁচা চাটনি বনাই খালে কিন্তু গোন্ধটো নোলায় ইয়াক কেইখিলামান ছিঙি লৈ আৰু কেইখিলামান ছিঙি লওঁ আৰু হৈ যাব
দালিৰ লগত গৰমত বহুত ভাল লাগে মোক এনেকৈ ধুনীয়াকৈ পিচি পেলাই কেঁচা চাটনি বনাই খাবলৈ লগতে ছিঙি লৈছোঁ এয়া ভেদাইলতা বৰ ধুনীয়াকৈ কোমলীয়া কোমলীয়াকৈ ওলাই আছে অখুক ফুলজোপাৰ ওপৰতে বগাই আছে ভেদাইলতা ছিঙি লৈছোঁ এইজোপা ৰঙালাও মই ৰুইছিলোঁ গুটি দিয়া কাৰণে ইমান ডাঙৰ হ'ল বগাইছে ন বগাইছে ধুনীয়াকৈ আছে আগকেইটা বৰ ধুনীয়া হৈছে লাগিবগৈ আৰু পাপাই ৰাস্তা পিনে আহিছিলে কাৰণে সেইফালে কৰি দিলে এইফালে দি দিলে ডালকেইটা এতিয়া বগাইছে ধুনীয়াকৈ সৰু দুজোপামান ওলাইছিলে ইয়াত এয়া মচুন্দৰ চাটনি পিচি ল'লোঁ ধুনীয়াকৈ এয়া চাওক আৰু এয়া দাংবডি আলু কাটি লৈছোঁ ভাজি বনাবৰ কাৰণে লেচেৰা মাহ বুলিও কয় এয়া ধুনীয়াকৈ কাটি ল'লোঁ ভাল পাইছা দিয়া চাওক জ্বৰটো বেছিকৈ ফেনৰ বতাহ নল'বা আৰু দেই এনেকৈ গৰম উঠিছে মুখখন ধুই দিবা অকণমান দেই ভৰি হাতকেইটা ধুনীয়াকৈ ধুই দিবা কাহৰ দৰৱো খাব লাগিব গম পাইছা নাই মই এতিয়া এই হেৰিখিনি ভাজিখিনি বনাই লওঁ খাবা নাই দাংবডি ভাজি খাই দিবা আকৌ দেই পাচলি এইবিলাক খাব লাগে দেই মই বনাই লওঁগৈ কৃষ্ণচূড়া ফুলজোপা ইমান ধুনীয়াকৈ ফুলিছে চাওকচোন বৰ ওখ হ'লগৈ কৃষ্ণচূড়াজোপা এয়া দেখুৱাই দিছোঁ আপোনালোককো ইমান ধুনীয়া লাগিছে নহয় ফুলখিনি ৰঙাকৈ ফুলি আছে কৃষ্ণচূড়া ফুল চাওক ইমান ধুনীয়াকৈ ফুলি আছে নহয় গছজোপা বৰ ডাঙৰ কি কৰি আছা অ পেপা বজাইছে এইয়া পেপা বজাইছে ফ্ৰেণ্ডছ ভাত পানী খাই এটালৈ এতিয়া অকণমান মই খুৱাই লওঁ বুলি শুবলৈ মাতিছোঁ ইয়াত দেখিছেনে কাঁহী অৱস্থা নাই খুৱাই লওঁ তাৰ ভিডিঅ'টো সামৰি দিওঁ বুলি ভাবিছোঁ অইন এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম তেনেহ'লে ফ্ৰেণ্ডছ আজিলৈ বাই বাই লাভ ইউ